হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু এটি নতুন ৰেচিপিলৈ মই আহিছোঁ। আপোনালোকে দেখি হয়তো গম পাইছে মই পৰঠা ৰেচিপি লৈ আহিছোঁ। সকলোৱে হয়তো বনাব জানেই, কিন্তু মই কেনেকৈ বনাওঁ সেইটোহে মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, মই ড'টো বনাব লৈছোঁ। ড'টোতো বনাব জানেই, মই ময়দাৰে বনাইছোঁ। আপোনালোকে আটাৰেও বনালে হ'ব। আৰু এয়া চাওক, মই লৈছোঁ বইল আলু, পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। পিঁয়াজখিনি কিন্তু মিহিকৈ কাটি ল'ব লাগিব। আৰু এয়া জলকীয়া লৈছোঁ মই 4টা। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব পাৰে। আৰু এয়া লৈছোঁ ধনিয়া পাত মিহিকৈ কুটা। এয়া চাওক, এইখিনি মই পিটিকি ল'ব লাগিব। ইয়াতে মই অকণমান নিমখ দিছিলোঁ আৰু চাট মছলা দিছিলোঁ। আপোনালোকে জিৰা গুড়ি দিও সানিব পাৰে। আৰু এয়া চাওক, এইপিনে মই ড'টোৰ পৰা এটা লাডু লৈছোঁ। লৈ পেলাই এনেকৈ টেপ টেপ কৰি দিছোঁ। আৰু ইয়াতে অকণমান ময়দাৰে সানি লৈছোঁ যাতে লাগি নধৰে। আৰু অকণমান বেনি ল'ব লাগিব। বেছি পাতল নকৰিব এতিয়া, যিহেতুকে আমি ষ্টাফিং ভৰোৱাই নাই। ষ্টাফিংখিনি ভৰাব লাগিব এতিয়া অকণমান পাতলাই লৈ পেলাই। এয়া চাওকচোন, এয়া চাওক, ডাঠটো এনেকুৱা কৰিব লাগিব। আৰু এতিয়া মই ষ্টাফিংখিনি দি দিছোঁ ধুনীয়াকৈ। আপোনালোকে পনীৰৰ ষ্টাফিঙো দিব পাৰে। মোৰ ওচৰত আজি নাছিলে পনীৰ, সেইকাৰণে আলু দিয়ে বনালোঁ। পনীৰ পৰঠাখনো এনেকুৱাই হয়, কেৱল আলুৰ ঠাইত পনীৰখিনি ল'ব আৰু পনীৰখিনি অকণমান তেলত ভাজি ল'ব। বেছি নহয় দেই, অকণমান ভাজি ল'ব, বেছি ভাজিব নালাগে যেতিয়া পনীৰ পৰঠা বনায় আপোনালোকে। আৰু এয়া চাওক, মই লিকটো মাৰি দিছোঁ এনেকৈ, যাতে ওলাই আহিব নোৱাৰে ষ্টাফিংখিনি। আৰু ইয়াৰ পৰা চাৰিও চাইডৰ পৰা গেছটো এনেকৈ টেপ টেপ কৰি পেলাই উলিয়াবৰ চেষ্টা কৰিম। এয়া চাওক, আৰু অকণমান ইয়াতে এনেকৈ দিছোঁ হাতখনেৰে, দি পেলাই গেছটো বাহিৰ কৰি দিছোঁ। আৰু এতিয়া এইখিনি লিকখিনি মাৰি দিম। এয়া চাওক, হৈ গ'ল। এতিয়া অকণমান ময়দা দিছিলোঁ মই, ময়দা দি পেলাই এয়া চাওক, ময়দা অকণমান দিছোঁ। ময়দা অকণমান দি পেলাই ইপিনে ইপিনে লৰোৱাই দিছোঁ। ইপিনেও অকণমান দি ল'ম মোৰ প্ৰয়োজন অনুসৰি। আপোনালোকে যদি ড'টো আটাৰে লয় তেতিয়াহ'লে আটাৰে এনেকুৱা কৰিব, মানে বেলি লওঁতে আটায়ে দিব, কোনো কথা নাই। আটাৰ হ'লেও বহুত খাব ভাল লগা হয়। এয়া চাওক, মই এনেকৈ বেলি লৈছোঁ। বন্ধুসকল, মোৰ চেনেলত যদি নতুন আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো দবাই দিব। তেতিয়াহে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ন'টিফাই হৈ থাকিব পাৰিব। আৰু এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকলৰ সৈতে। আৰু এয়া চাওক, বেলি হৈ গ'ল মোৰ। এয়া মতাটো এনেকুৱা কৰিব, বেছি পাতলো নহয় আৰু বেছি ডাঠো নহয়। আৰু এনেকৈ মই গোটেইখিনি বেলি ল'লোঁ। এয়া চাওক, আৰু এয়া মই তাৱা এখন পাতি দিছোঁ, তাত ৰিফাইন অকণমান দিছিলোঁ। ৰিফাইনখিনি গৰম হ'লে মই পৰঠাখন তুলি দিম। এইখিনিতে মন কৰিব যে গেছৰ ফ্লেমটো ল' কৰি থ'ব, নহ'লে বাহিৰ ভাগ জ্বলি যাব আৰু ভিতৰৰ ফালে পৰঠাখন নহ'বই। এয়া চাওক, মই দুয়ো চাইডে তেল লগাই লৈছোঁ। টেপ টেপ কৰি দিছোঁ যাতে ভিতৰৰ ফালে সিজে ধুনীয়াকৈ।
আৰু এয়া চাওকচোন, মই পৰঠাখন বহাই দি আৰু অকণমান যাওঁ আৰু আহোঁ। একচুৱেলি মই 5টা বজাতে শ্বুট কৰিছোঁ এইটো ভিডিঅ', আৰু ৰাতিপুৱা সময়ত মোৰ বহুতেই অসুবিধা হয়। প্লিজ ফ্ৰেণ্ডসকল মোক ছাপোৰ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু আগুৱাই যোৱাত সহায় কৰক, মোৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰক। আপোনালোকে নিশ্চয় জানে, যিসকল গৃহিণী হয়, ৰাতিপুৱা অফিচ যোৱা টাইমত কিমানখিনি দিগদাৰ হয়, সেইটোতো আৰু ক'ব নালাগে। তথাপিতো আপোনালোকৰ কাৰণে মই ইমানখিনি কষ্ট কৰি আছোঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, মই পৰঠাখনো ভাজি আছোঁ, লগে লগে আকৌ বেলেগ কাম কৰিবলৈও গুচি গৈছোঁ। চাওক, আৰু এয়া চাওক, মই ঘি অকণমান দিছোঁ। যদি ঘিটো নাখায় আপোনালোকে, তেতিয়াহ'লে ইগন'ৰ কৰিব পাৰে। চাওক, দুয়ো চাইডে মই ঘি লগাই দিছোঁ ধুনীয়াকৈ, আৰু এনেকৈয়ে মই গোটেইখন পৰঠা সেকি ল'ম। আৰু এয়া চাওক, ৰেডি। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু আপোনালোকে এইটো সৰু ল'ৰা ছোৱালীক বা আপোনাৰ হাজবেণ্ডক টিফিনতো দিব পাৰে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।